So hello প্ৰিয় বন্ধুসকল মোৰ দেৱা ইউটিউব চেনেলত আপোনালোক সবকে পুনৰবাৰ স্বাগতম জনাইছো আৰু বন্ধুসকল মই হয় দেৱা ষ্টেট আৰু আপোনালোকে চাইছে নিজৰ আপোন চেনেল দেৱা শো আৰু প্ৰিয় বন্ধুসকল আজি আমি গৈ আছো আপোনালোকে থাম্বনেল লাগি গম পায়ে চাগে মানে কি গম পালে চাগে আজি আমি গৈ আছো সাপুৰিত কিয় বুলি ক'লে মানে মই সদায় আপোনালোকৰ বাবে চ্যালেঞ্জিং ভিডিও লৈ আনো বাট আজি কিবা এটা বেলেগ ধৰণৰ সো আমি আমাৰ টেলেন্টেৰে হেতু বস্তুটো আমি বনামগে সো হেতু বস্তুটো হৈছে আমি তাত পাই আপোনালোকক কৈ দিম সো প্ৰিয় বন্ধুসকল আমি বৰ্তমান সাপুৰি আহিয়ে পালোগৈ আপোনালোকে ইয়াত চাব পাৰে মোৰ পিছপিনে ব্ৰহ্মপুত্ৰ আছে আৰু সাপুৰি আছে তাত আমি এতিয়া গছৰ ওপৰত ঘৰ বনোৱাৰ ব্যৱস্থা কৰি ল'ব লাগিব আৰু খুবেই আজিৰ ভিডিঅ' ধমাকা হ'ব গৈ আছে আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল লাগে অলপমানো যদি ভাল লাগে তেনে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব সো ফাইনেলি গাইজ গছৰ ওচৰত আমি আছোহি এতিয়া মানে কি য'ত আমি গছৰ ওপৰত ঘৰ বনামগে সো হেতু গছত আমি এতিয়া আছোহি সো আপোনালোকক দেখাই দি আছো পিনে মোৰ পিছপিনে চাব পাৰে আপোনালোকে অলপ খোলা হৈছে কেমেৰাত তো যদিও মই তাৰ পৰা দেখাই দিমগে ৰ'ব আজিৰ ভিডিঅ'ত ধমাকা হ'ব গৈ আছে অ' মাই গড এইটোৱে হৈছে গছজোপা আপোনালোকে ওপৰত চাব পাৰে ইয়াতে বনামগে আৰু কেনেকৈ বনাম মানে কি ইয়াত বনাবলৈ অলপ মানে বহুতো কষ্ট হ'বগে চ' যদিও মই ইয়াত ঘৰ বনাম বন্ধুসকল এই ভিডিঅ' বনাইছে ইয়াত চাওঁ মোবাইলটো ওপৰত নিব নোৱাৰি মানে ইয়াতে পেলাই থৈ গৈছেগে এইপিনে আপোনালোকে চাব পাৰে আৰু ইয়াৰ পৰা মই জাপ মাৰি মানে অলপ দেখাই দিয়া এইটো চাওক জাপ মাৰিবগে সি জাপ মাৰ ৰ'ব ফোন এতিয়া আহি ভাঙি দিব সেইটো তাৰ পৰা এইটো জাপ মাৰিব ৰ'ব সেইপিনে চাব পাৰে এতিয়া জাপ মাৰিব ভাই এতিয়া আমি গছৰ ওপৰত বনোৱা ব্যৱস্থা এতিয়া চেষ্টা কৰিব লাগিব আৰু লগতে এতিয়া কেইটামান কৰি আনিব লাগিব কাটি আনি আৰু ইয়াতে ঘৰ বনাবগে আজিৰ ভিডিঅ' ধমাকা হ'ব গৈ আছে আৰু আপোনালোকে স্কিপ নকৰি চাবগে আৰু মোৰ কথাবোৰ আপোনালোকে মনত ৰাখিব মাত্ৰ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চাওক এতিয়া টাইম এইটো প্ৰথমে খাই লওক আৰু তাৰপিছত কৰি কাটিব যাম নক'ব আৰু ৱাও ফেভাৰাইট বিস্কুট মেৰিগ'ল্ড চ' প্ৰিয় বন্ধুসকল এতিয়া আমি গৈ আছোঁ ডাল কাটিবলৈ আৰু ডাল ইয়াতে পামগৈ জংঘলত সেইপিনে আপোনালোকে চাব পাৰে ইয়াতে আমি ইয়াৰ পৰাই ডাল কাটিমগৈ কিন্তু ডালটো মজবুত হ'ব লাগিব মজবুত গছৰ ডাল কাটিমগৈ চ' ইয়াতে পাবগৈ মজবুত ডাল চ' বলক চ' প্ৰিয় বন্ধুসকল আমি ইয়াতে মজবুত গছ এজোপা পালোগৈ সেইটো ডালে মানে কি এই গছৰ ডালকে কাটিব লাগিব আৰু ডালকে কাটি আমি তাত ঘৰ বনোৱাৰ চেষ্টা মানে কি ব্যৱস্থা কৰি ল'ব লাগিব আৰু ৰছী ইয়াতে আছে আৰু ৰছীবোৰ এনেকুৱা ৰছীহে ইয়াত পামগৈ কাৰণ ইয়াততো তাৰ নাই সেইবিলাকে কাটি পিনি ৰছী বনাব লাগিব ইয়াতে কাটিমগৈ এইটো গছটো কি কয় মই নাজানোতো এনেকৈ চ' আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব চ' বলক এতিয়া কাটাৰ ব্যৱস্থা চ' প্ৰিয় বন্ধুসকল মানে ইয়াত ডালে নাই চ' ইয়াৰ পৰাই বিচাৰি যাব লাগিবগৈ আৰু ইয়াতে চাওঁ কাটিলে নহ'ব ইয়াত কাইটে আছে চ' আমাৰ ইয়াতে ডাল এডাল পালোগৈ সেয়া বগৰী ডাল আৰু লগতে ইয়াতে আমি পালোগৈ মজবুত গছজোপা এটা ইয়াকে কাটি ল'ব লাগিব চ' এতিয়া কাটা আৰম্ভ কৰোঁ আহক সেইটো ল
এইটো ল এডি কাটিম বে এডি কাটিম বে ব্রো আরে यार এইটো চাও কটাৰি ভাই কটাৰি এনেকে নহয় ভাই ৰচিকিটা থন আৰু ৰচিকিটা থন রসিকিটা কিহৰ কাৰণে বে ৰচিকিটা কাট না ইয়াৰ পৰা এই পিনি আৰু এতিয়া খৰি কটাৰ ব্যৱস্থা এতিয়া হৈ আছে মই কাটো বলো এই ভালকে কাটিবি দেই নাই নাই ইয়াৰ পৰা দি দিম ৰ এইটো ডালে মই কাটি ল'ব লাগিব অ' মাই গড চব বলো কাটো গৈ Tunggu video. Kalau tu cuma buat video kan. Oh no, kasih lo lebe Deva kita ini debe. Tu kasih tu korang ni itu aku ni. Kan tu kasih tu isi hu. Ekat tu. Ekat tu. Kabo itu apa lagi? Oh, ni jadu. Aduh. Oh no. Oh no. আরে यार কি এটা ফাইনালি মোৰ এডাল হৈ গ'ল মই এতিয়া জিকি আছো গাইছ সি মানে একদম পগলা হৈ গৈছে আৰু এটোটো এতিয়ালৈকে কাটি কৰা নাই এ চাও ওয়াও one two ফেন কুলি গৈছে ৰে ও ফেন কুলি গৈছে ভাই ও নো যা যা জাম মাৰি দে ভাই নো বে এ তো তাৰ পৰা কাটিলি নেকি দে সব প্ৰিয় বন্ধুসকল মানে বেলেগ জেগাৰ পৰা খৰিটো কাটিলেগে মানে ডালটো সো এটো কামত নাহিবগে কি কৰিম আমি ৰাখি দিছো একদম মানে এইটো হেবিলাক ডালটো কাট এই ডাল কিটা কাটি নি নকৰ পুৰা মানে কাটো সো হেল্ল' প্ৰিয় বন্ধুসকল ইয়াতে ৰচি কেইডাল মান আছে একদম অদ্ভুত দেখাই দে এনেকে চাওক ইয়াত চাব পাৰে আপোনালোকে একদম অদ্ভুত ওৱাও এইবিলাক ৰচি কামত আহিব পাৰে তো সেইকাৰণে মই ৰচি কিতাপ পাতিছোঁ তো প্ৰিয় বন্ধুসকল এতিয়া আমি ওলাম বুলি ভাবিছোঁ এয়া এডাল সি ডাল এডাল লৈ গৈছে আৰু মই এডাল লৈ যাব লাগিব আৰু সিও এডাল লৈ যাব লাগিব অ' মাই গড ৰচিটো খুলি গ'লগৈ ৰ'ব দেই ৰ'ব এয়া হৈছে একদম মানে বহুত কষ্ট দেই মই দৌৰি যাম বহুত কষ্ট লাগিছে মানে বহুত কষ্ট পাইছোঁ ভাই ৰাম বহুত কষ্ট দেই এতিয়া লৈ আনিছে তিনিডালেৰে আমি এতিয়া এইবিলাক বান্ধি লওঁগৈ ওপৰতে চ' তাৰপিছত চ' ভিডিঅ'টো চাই থাকক স্কুল নকৰে সেয়া চাওঁ সিহঁতেও লৈ আনিছে মানে সিহঁতে মানে মোক কি কৰিছে জানো ভিডিঅ' বনাবলৈ মাতি পিনি এতিয়া কি কৰিবলৈ দিছে ভুকিবলৈ দিছে মানে কাম কৰিবলৈ দিছে মানে ইমান বেয়া মানুহ আছেও সেয়াই হৈছে দেৱাশিষৰ ৰুল মতে কাম কৰ এতিয়া ওপৰত বান্ধা ব্যৱস্থাটো কৰিব লাগিবগৈ চ' বলক চ' এতিয়া বৰ্তমান আমাৰ ভাই উঠি গৈছেগৈ উঠিছোঁ দেই মই সময় কৰিছিলোঁ সুন্দৰ মানে ভাইবোৰ ৰেচা যাব অ' ভাই ভাইকে ৰেচা নাম কালো টকা অ' ভাই গোপাক একদম মানে আমক আমক গ'ল যেনে তেনে উঠিলোঁ দেই যেনে তেনে উঠিলোঁ এতিয়া মই ইয়াত ঘৰ বনামগৈ অদ্ভুত ধৰণৰ ঘৰ সেই কি খাই আছে চা ডুবতে কেনেকুৱা লাগিছে
ভালে লাগিছে খাবলৈ হয় নেকি মই এটা খাই চাওঁ ৰ'ব পুৰা মিঠা মিঠা লাগিছে অ' মাই গড অ' মাই গড আকৌ ব্লগটো মানে অলপ ভাই মই পৰিম যেন পাইছোঁ পৰিব ভাই নাযাবি তেনেকে আৰু বিকু উঠি গ'ল এই পোৱালি 99 উঠি গ'ল বে চাবলৈ পাব এতিয়া বৰ বনোৱা তোমাৰ সেয়ে চাব পাৰে কি বেয়া ইয়াতো আছে খাবলৈ একদম বেয়া এয়া আমাৰ উঠিলেগৈ পোৱালি আৰু ৰছী মই কেটচ কৰিলোগৈ ইয়াতে ৰছীটোত থওঁ আৰু বন্ধাৰ ব্যৱস্থা কৰোঁ দিয়া ডালকেইটা দিয়া ঐ কি কৰিছ মানে ভিডিঅ' বনাম অ' সি বোলে ভিডিঅ' বনাব এতিয়া নহয় এইটো নালাগে সেইটো সৰু ডালটো দিয়া অসমে ৰোটেশ্যন কৰিব দনা মাছন মই কিনা মানে ফাংচন দিদুংকো মানে আইটো মানে বিকু মানে আসিক তেলুক মানে কি কম আৰু আনলক বলতে যে অ' মাই মানে গড ব্ৰহ্মপুত্ৰলে কাইদা লুমা বৰি অসমে ডমুৰ ৰোটেশ্যন মানে এই পানীৰ চোৱা নাই তই নাজানো নেকি অ' মাই গড এইটো ইয়ালে আহ না সেইপিনে যা এটা বনাম এতিয়া স্টাर्ट কৰি আছো এতিয়া ओ माय जाओ तेरे को ऐसे ही करना चाहिए इस हालन में तुझे छोड़ना नहीं चाहिए काम करने के लिए तुझे हम लोग इधर लेके आया চাব পাৰে আপোনালোকে ইয়াতে मोबाइल कर ले সেইপিনে ৰছী ল'ব গৈছে সি মানে ए बिकू ৰছী ল'ব গৈছে মোবাইলৰ কাৰণে আকৌ চিঞৰি আছে ভাই মৰিব লাগিব মোবাইলটো মোৰ এক নম্বৰ মানে মাইকি আৰু মোৰ ফোন আৰু এইপিনে চাহ ই মানে একদম চিঞৰিছিলে আৰু তাৰ পৰা ৰছী আলিলেগে পানী খাব মন গৈছে নে ভাই গৈছো ভাই পানী খাই ল'ম বে ব্ৰহ্মপুত্ৰ অঁ পানী খাই লওঁ সেইটো বান্ধি লওঁ ন প্ৰথমে তাৰপিছত তই পানী খাবি আপোনালোকক এতিয়া আমাৰ কাম হৈছে যেন পাইছোঁ আৰু ইয়াত আপোনালোকে চাব পাইছে পূৰা বান্ধিলোঁ আমি এতিয়া পানী খাব এনেকৈ নহয় ভাই ধৰ মোক দেই ফ্ৰণ্ট কেমেৰা চলি অফাই ফ্ৰণ্ট কেমেৰা চলি আৰু লাগিছে ফাইনেলি এতিয়া পানী খাব যাম আৰু ডাল কেইটামান লৈ আনিম চবলৈকে ইয়াত ডাল এটা থাকিলে তাত বান্ধি দিব লাগিব মানে এইপিনে তাত ওপৰত কাম হৈ গ'ল কি হৈছে তোৰ বাৰু হা একদম ভাগৰি পৰিছে আৰু সি কিবা খাবি নেকি খুৱাম ন কিবা খাবি কেক খুৱাম এতিয়া কেক খা আৰু এইটো চা একদম পগলা হৈ গৈছে আৰু আমাৰ ইয়াত দোকানখনত চেতিয়া মাৰ্কেটত পগলা মানুহ এজন পুৰা ঘূৰি ফুৰে তাৰ নিচিনা হৈ গৈছে এতিয়া মানে কাল 2 টকা ভিডিঅ' বনাই লাগ দেৱা একদম মানে মেচিন বনাই লৈ মানে ভিডিঅ' মানে কাল 2 টকা দলে এতিয়া পানী খাব যাম বল ফ্ৰেণ্ডছ ফাইনেলি এতিয়া আমি ব্ৰহ্মপুত্ৰ পালোহি গৈ এতিয়া ইয়াতে পানী খাম বুলি ভাবিছিলোঁ কিন্তু তাত আপোনালোকে চাব পাৰে পোলা মই এতিয়া মুঠি আছেগৈ মহবিলাকে মুঠি আছে ৱাও চেনেৰী চাব লাগে ভাই চবলৈ তালৈ যাওঁ বলো ব'লা এইপিনে বাৰৰ পৰা যাওঁগৈ ব'ল ফ্ৰেণ্ডছ আমি ইয়াতে পানী খাব লাগিব তাত মহ চৰিছিলে আৰু ইয়াত আমি পানী খাম চ' বলক এই tu guys asilok ke tunggu kamang talilok ke dormo kamang nah dormo oi nude na nontat kin main na kokodok ke dormo kamang oh my god addi gorian ka tok tigla so tula masuk loksen kita kotola hapsen kita পুৰা নামি গৈছে ভৰি ইয়াৰ পৰাই পানী খাম মই এতিয়া পানী খাম মই এনেকৈ খাম আৰু
ৱাও এতিয়া অলপ মনটো ভাল লাগে অ' মাই গড ৱাও পুৰা নামি গৈছে আৰু বালি বালি নিচিনা লাগিছে কেনেকে উঠি যাম ভাই এইটো চাব দেই আপোনালোকে ইয়াত যেতিয়া ভৰি দিম নহয় এনেকে নামি যাব এনেকে এতিয়া যেনে তেনে হ'লে উঠিব লাগিব অ' মাই গড এতিয়া বলক ভৰিৰ অৱস্থা চাই ভৰিৰ অৱস্থা কি বে ভৰি চাই এতিয়া কেনেকে দিম ভৰিকেইটা চাই ল ভাই মোৰ ভিডিঅ' চাবি গ'লে আকৌ ব্লগ বুলি আছে চেণ্ডেল ক'ত থলো তাতে এতিয়া আমি কাটিম ডাল ইয়াত আছে এতিয়া মানে কি এতিয়া আমি কাটিব লাগিব ঢাল আৰু লগতে লৈ যাব লাগিব ৰছী মহ চ' বলক কাই এতিয়া ডাল কাটিমগৈ চ' প্ৰিয় বন্ধুসকল আমি এতিয়া যিমানখিনি ডাল আনিছোঁ সেইটো মানে তাত লগাই পিনি ওপৰত লগাই পিনি এতিয়া ঘৰলৈ যাব লাগিবগৈ আজি বনাই শেষ কৰিবই লাগিব যদিও গধূলি সময়ত মানে কি গধূলি সময়ত আহিমগৈ ইয়ালৈ আকৌ বনোৱা আৰম্ভ কৰিমগৈ চ' এতিয়া এইবিলাক লগাই লওঁ তাৰপাছত আকৌ আহিমগৈ চ' প্ৰিয় বন্ধুসকল আধা আধি কাম হৈয়ে গৈছে ওপৰত চাব পাৰে আপোনালোকে মানে আকৌ গধূলা সময়ত বনামগৈ আৰু এতিয়া মানে বহুত সিহঁতে ভোক লাগিছে আৰু ময়ো ভোক লাগিছে মোৰো আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ গধূলি সময়ত ইয়ালৈ আকৌ ওলামগৈ চ' ফুল ৱাচ কৰাৰ বাবে থেংক ইউ আৰু আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আৰু এতিয়া যাওঁ ঘৰলৈ ভাত খাই মেলি গধূলি টাইমত ইয়ালৈ আহি ঘৰটো বনামগৈ ছেকেণ্ড এপিছ'ড চ' বলক ঘৰলৈ